আমার এই তিরঙ্গা যাত্রার লগতে সকলে শান্তিপূর্ণভাৱে আমি ভাৰত মাতাৰ জয়গান শ্লোগান দি আমি শোভাযাত্ৰা কৰিম যাতে আমি শান্তিপ্ৰিয়ভাৱে গোটেই ভাৰতবৰ্ষত যাতে বসবাস কৰিব পাৰে তাৰ কাৰণে আমি আৰু আমাৰ যে ভাৰতীয় সেনা বাহিনীৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি আজি এই তিৰঙ্গা যাত্ৰাৰ মূল উদ্দেশ্য আমি সকলে মিলি ৰাইজে আজি জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলে মিলি এই তিৰঙ্গা যাত্ৰাত অংশ কৰিম। আজি বৃহত্তৰ হালাকুৰাত তিৰঙ্গা যাত্ৰা। এই তিৰঙ্গা যাত্ৰাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। আকৌ এই তিৰঙ্গা যাত্ৰাত অংশ লৈ হালাকুৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী প্ৰণীতা ভকত, উত্তৰ পঞ্চায়তৰ নৱনিৰ্বাচিত কাউন্সিলৰ ভাৰতীবালা ৰয়, বিশিষ্ট সমাজসেৱক উপেন্দ্ৰনাথ ভকত আদিকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলে যোৱা 21/5/2025 ইংৰাজী তাৰিখত ভাৰতীয় সেনাই শত্ৰুপক্ষ ৰাষ্ট্ৰক যি প্ৰতি উত্তৰ দিছিল সেই উপলক্ষে ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ বাবে গোটেই ভাৰতবৰ্ষতে এই তিৰঙ্গা যাত্ৰা আৰম্ভ কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আজিৰ এই তিৰঙ্গা যাত্ৰাৰ শুভ উদ্বোধনী ঘোষণা কৰে গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই। আগমনিৰ পৰা সাইফুল হকৰ ৰিপৰ্ট।